হয় এই মুহূৰ্তত লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ চিৰাঙত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ সজীৱ গুলি বাসুগাঁৱৰ হাদানপাৰাত উদ্ধাৰ এই গুলি হয় চিৰাঙত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ সজীৱ গুলি বাসুগাঁৱৰ হাদানপাৰাত উদ্ধাৰ হৈছে এই গুলি চিডলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথৰ নেতৃত্বত অভিযান আটক এনডিএফবিৰ সদস্য এক গোপন তথ্যৰ ভিত্তিত যোৱা শুক্ৰবাৰে জিলাখনৰ চিডলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথৰ নেতৃত্বত এছএছবিৰ 38 নম্বৰ বেটেলিয়ানে যৌথভাৱে অভিযান চলাই বাসুগাঁও আৰক্ষী চকীৰ নিকটৱৰ্তী হাদানপাৰাত অভিযান চলাই বৃহৎ পৰিমাণৰ সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় পুনৰবাৰ দৰ্শকক জনাও চিৰাঙত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ সজীৱ গুলি আৰক্ষীৰ অভিযানৰ সময়ত হাদানপাৰাৰ এনডিএফবিৰ গোটৰ জেলেন নাৰ্জাৰী উৰফে জেব্ৰা নামৰ লোকগৰাকীৰ ঘৰত তালাচী চলাই ৯৫টা AK সিৰিজৰ সজীৱ গুলি ৯টা ৰাইফলৰ সজীৱ গুলি এটা ৭.৬৫ সজীৱ গুলি এটা সন্দেহযুক্ত হাতীৰ দাঁত ওজন প্ৰায় ৭০০ গ্ৰাম উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জেব্ৰাক আটক কৰি বাসুগাঁও আৰক্ষী থানাত 0521US25 সশস্ত্ৰ আইনৰ অধীনত আৰু ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ অধীনত গোচৰ ৰুজু কৰিছে কালি এটা ইনফৰমেশ্যন পোৱা গৈছিল যে জেব্ৰা মানে জেনেন নাৰ্জাৰী এলিয়াছ জেব্ৰা তেওঁ আমাৰ চিজ ফায়াৰ গ্ৰুপৰ মানুহ তো তেওঁৰ ঘৰত হাতিয়াৰ থকা বুলি আমি খবৰ পাওঁতে তেওঁ ঘৰ ৰেড কৰা হ'ল গোটেইখিনি ভালকৈ চাৰ্চ কৰা হ'ল তো ডিউৰিং চাৰ্চ তেওঁৰ ঘৰৰ পাকঘৰৰ ভিতৰত এটা প্লাষ্টিকৰ টেমাত তেওঁ লুকুৱাই থৈছিলে AK-47ৰ গুলি আছিলে 95 আৰু 9 ৰাউণ্ড ৰাইফলৰ বেলেগ গুলি আছিলে 7.65 mm এটা গুলি আছিলে টোটাল 105 ৰাউণ্ড লাইভ এমুনিশ্যন পোৱা গৈছে আৰু এটা হাতী দাঁত পোৱা গৈছে এপ্ৰক্সিমেটলি প্ৰায় 750 গ্ৰামছৰ হ'ব তো হাতী দাঁত এটা আছিলে তাতে তেওঁৰ লগত গতিকে সেইকাৰণে এতিয়া আৰ্মছ এক্টৰ কেছ লোৱা হৈছে আৰু ৱাইল্ড লাইফ এক্টৰ প্ৰটেকশ্যন এক্টৰ কেছ এটা তেখেতৰ এগেইনষ্টে লোৱা চিৰাঙৰ পৰা মৃণাল চৰকাৰৰ ৰিপৰ্ট ৰেড ৰিভাৰ টাইমছ